Hello guys, welcome to our channel. আজি আমি কামাখ্যা মেলালৈ গৈ আছো। আপোনালোকে গলে নে নাই কমেন্ট কৰি জনাবচোন। আৰু আজি দুইজনে সেম কালাৰৰে কাপোৰ পিন্ধিলো। যেহেতুকে ডেইলি বেলেগ বেলেগ পিন্ধিয়ে থাকো। এয়া আমি কামাখ্যাৰ মন্দিৰৰ ফ্ৰণ্টত পাৰ্কিং এৰিয়াত আছিলো। হঠাৎ কৰি ট্ৰেইনখন ইফালৰ পৰা আহি ভাবিলো এটা শ্বট এটা লৈ লওঁ। ये कामाख्या गेट पालो। আৰু আমি ইফালে ভিতৰেদি যাই আছো খোজকাঢ়ি এয়া মাজে ডান্স কৰি আছে পুৰা বাপৰে আৰু এয়া চাওক আমি তাতে খালী ভৰি দি যাই আছো গোটেই ৰাস্তাত আমাৰ গালি বাৰি আহি আছো যে চবে চেণ্ডেল পিন্ধি আছে আৰু আমি দুটা এনেকৈ খালী ভৰি দি যাই আছো আচলতে আমি ৰাতিপুৱাহে কথা কিন্তু অলপ কাম থকাৰ কাৰণে আহিব নোৱাৰিলো সেইকাৰণে দুপৰীয়া 3:30 মান বজাত ঘৰৰ পৰা ওলাই আহিছো এনেকৈ যায়ে আছো চবে খোজকাঢ়ি যায়ে আছে মই ভাবিলো এইখিনি মানুহ হ'লে জলদি আহি পাম জলদি যাই পাম জলদি আহিও পাম কিন্তু লাষ্টত যাই কিনে যে এনেকুৱা অৱস্থা হ'ব আৰু এইবোৰ আপোনালোকে দেখিব পাইছে ধূল চুল বিচনী এনেকৈ বিচি আছে চবে বহুত ভিৰ হৈছে বাপৰে মই ভাবাই নাছিলো যে দিনৰ টাইমতো ইমান ভিৰ হ'ব ভাবিলো যে ৰাতি যদি ভিৰ হয় তেনেহ'লে দিনতে ধুনীয়াকৈ যাই কিনে গুচি আহোঁ কিন্তু তেনেকৈ যাওঁতে ৰাতিয়ে হৈ গ'ল আহোঁতে আৰু ইয়াতে আমাক এনেকৈ আধা ঘণ্টাৰ ওপৰ মানে ৰখাই থৈ দিছে আমাৰতো খং উঠি গৈছে কিহৰ কাৰণে ৰখাই আছে A few moments later সাহা আপনি যেখানেই থাকেন আপনি অনুসন্ধান কেন্দ্রের পাশে চলে আসেন বহু তীর্থযাত্রী রয়ে আছে মন্দিৰত সেৱা জনাই অনুভৱ কৰি মন্দিৰ পৰিচালনা ওলাই আছে ফাইনেলি আমি মন্দিৰৰ ভিতৰত আহি পালো বাপৰে ইমান ভিৰ আছিল জলদি ঘর থেকে কি করবে কি বলে এগুলা মান বাবু মোর তোমার
বন্ধ করে না এটা কত এটা এই কত এটা কত कितना का है এটা মিলে বাপরে কি ভিড় এই 2 ঘন্টার মুড়া আইছো বাপরে বাপ কামাখ্যা মার্কেট দখল ভিতরে যাবা না পালেও जिस भोगे मंदिर से निकले हो A few moments later. লাইট জ্বলি আছে মানুহ এতিয়াও ইমান মানুহ আহি আছে এইবিলাক গোটেইকেইটা আজি ৰাতি কিমান ৰাতিপুৱাই যাব বাপৰে ভাবা নাছিলে ইমান ভিৰ হ'ব বুলি মই অহাও নাই না কিমান সিন্দুৰ আৰু আমাৰ বস্তু অলপ লোৱা হ'ল কিবা অলপমান লৈছোঁ ঘৰৰ কাৰণে কি গৰম বাপরে কি গরম দিছে মালা লিছে মালা বহুত জাম আছে ৰবা আরে জি ভিড় আহার টাইমত ভিড় যাওয়ার টাইমত ভিড় এটা জি ভিড় লাইনত আমি আছিলোঁ বাপৰে বাপ আপোনালোকে যদি আমাৰ ভিডিঅ'বোৰ চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আজিলৈ বাই বাই